Hey guys, welcome to my নতুন মিনি vlog. তো guys, আজি মানে আমাৰ চকৰ বিষ্ণু মন্দিৰত আছে ভাগৱত প্ৰচেছন। আৰু guys, এতিয়া মানে প্ৰথমতে আহিলো আমি মন্দিৰলৈ। ইয়াৰ পৰা মানে ভাগৱত প্ৰচেছন হ'ব। আৰু guys, এতিয়া মানে আমি সকলো লগ হৈ পেলাই মানে ভাগৱত প্ৰচেছনত একেলগে ঘূৰি আছো আৰু এইফালে মানে আমাৰ ভাগৱত প্ৰচেছন হৈ আছে। তো মানে গাইজ গোটেই গাঁওখন ঘূৰি মানে এতিয়া আকৌ মন্দিৰ পালোঁ আহি মানে এইখিনিৰ পৰা আমাৰ ইয়াতে শেষ হ'ব আজি ভাগৱত প্ৰচেছন। সেই গাইজ এতিয়া মানে সন্ধিয়া হ'ল আৰু এতিয়া মানে আছে মন্দিৰত ভাগৱত পাঠ। মানে আমি সকলোৱে এতিয়া আকৌ এবাৰ আহিছোঁ মন্দিৰলৈ। কিন্তু এক ছেকেণ্ড গাইজ, আহিছিলোঁ মন্দিৰলৈ আৰু ইহঁতে ইয়াতে খেলিব ধৰিছে পাঞ্জা। মই বোলো বাদ দে এতিয়া এইবোৰ, ব'ল মন্দিৰলৈ যাওঁ। তো গাইজ মন্দিৰৰ ভিতৰত মানে পুথিপাঠ হৈছে আৰু আমি সকলোৱে এনেদৰে বহি কথা পাতি আছোঁ। আৰু গাইজ এইফালে মানে ভাত দিলে আৰু মানে এতিয়া আমি ভাত পানী খাই ঘৰলৈ যাম। তো আজিলৈ বাই বাই।